বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত দিবলৈ লৈছোঁ নৰ্থ ইষ্ট টাইমৰ দৰ্শকসকলক এটি গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়াৰ বাঘজানত বিস্ফোৰিত তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ড। ছিংগাপুৰৰ বিশেষজ্ঞৰ দলে পৰীক্ষা নিৰীক্ষা কৰি থকাৰ সময়তে সংঘটিত হয় এই অগ্নিকাণ্ড। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ দল। এই অগ্নিকাণ্ডৰ ফলত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি সৃষ্টি হৈছে ভয়ংকৰ ভাবুকিৰ। উল্লেখযোগ্য, সোমবাৰে বাঘজানত উপস্থিত হৈছিল ছিংগাপুৰৰ তিনিজনীয়া বিশেষজ্ঞৰ দল। সোমবাৰে বিস্ফোৰিত তৈলখাদটোৰ পৰিস্থিতিৰ বুজ লৈছিল দলটোৱে। আজি পৰীক্ষা নিৰীক্ষা চলাই থকাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। শিৱসাগৰৰ পৰা ডিম্পল হাজৰিকা, নিউজ ডেস্ক, নৰ্থ ইষ্ট টাইম।